5 বছৰীয়া সম্পৰ্ক এটাৰ এয়া প্ৰথমটো খোজ। মোৰ মানুহজনৰ ভাল বন্ধু হয় আৰু তেখেতৰ বিয়াৰ যোজা চলি আছে আৰু লগতে কইনা ঘৰৰ মানুহে আহি দৰাৰ ঘৰ লগতে দৰাৰ পৰিয়ালৰ লগত চা চিনাকি হৈছে আৰু এয়াই প্ৰথম আৰু গাঁৱৰ মানুহবোৰে এনেকৈয়ে আলহীক আপ্যায়ন কৰে। একদম চিম্পুল, বহুত বেছি হিবি জিবি নাই আৰু এয়া কইনা ঘৰৰ মানুহখিনিক অলপ দেখাই দিছোঁ। এয়া আমাৰ দৰা, অলপমান দৰাকো দেখাই দিছোঁ। দৰাক দেখিতো গমেই পাইছে, বহুত বেছি হেপী তেওঁ। পূৰা গা সাতখন আঠখন লাগি আছে, যিহেতু ইমান বছৰৰ সম্পৰ্ক এটা ছাকচেছ বুলিয়ে ক'ব পাৰি। সেইকাৰণে মানে তেওঁৰ খুব বেছি ভাল লাগি আছে আৰু মন চন। আৰু এইখিনি হৈছে আমাৰ দৰা ঘৰৰ মানুহ, বায়েক, খুৰীয়েক, বৌয়েক, মানে চব বিজি আজি কামত। কইনা ঘৰৰ মানুহক বহুত ধুনীয়াকৈ শুশ্ৰূষা কৰি আছে। কইনা ঘৰৰ মানুহখিনিক লগ পাই তেওঁলোকৰ লগত কথা পাতিও বহুত বেছিয়ে ভাল লাগিল আৰু আশা কৰিছোঁ বিয়াখন বহুত ধুনীয়াকৈ হৈ যাওক, বহুত ধুনীয়া স্মৃতি এটা থাকি যাওক আৰু সেইটোকে মই আশা কৰিছোঁ। আৰু লগতে এইখিনি সময়ৰ এটা সৰু চাই ভিডিঅ' কৰি ৰাখিছোঁ এজ এ মেমৰি হিচাপে মোৰ পেজত সদায় থাকি যাব। ভাল লাগে দিয়কচোন। কিবা ফেচবুকৰ পৰা কিবা পাইছোঁ নাপাইছোঁ নাজানো, কিন্তু এজ এ মেমৰি হিচাপে মানে ফেচবুকটো ভৰ্তি হৈ থাকিব। সেইটোৱে মোৰ ভাল লাগে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে থেংক ইউ।